So hello guys, welcome back to my channel Ricky Faza. বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এটা বিশেষ ইণ্টাৰেষ্টিং ভিডিঅ' বনাম এবাউট লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওপৰত মানে LGB এয়াৰপৰ্ট গুৱাহাটী। চ' টাইম পোৱা নাছিলোঁ যিহেতু চিটুৱেশ্যনটো বহুত বেছি বেয়া, লগতে লকডাউন, কৰোণা পজিটিভ কেছো বহুত ওলাইছে। চ' সকলো ফালৰ পৰা ষ্ট্ৰিক্ট আৰু বাধা আহি পৰি আছিল, কিন্তু আজি ভাবিলোঁ ভিডিঅ'টো বনাবৰ কাৰণে অলপ টাইম পাইছোঁ আৰু লগতে আপোনালোকক কিছু তথ্য দিবৰ কাৰণে আজি মই সময় পাইছোঁ। চ' সেই উপলক্ষে মই আজি এটা ভিডিঅ' বনাম, যিটো ভিডিঅ'ত মানে কি আপোনালোকে গম পাব পাৰিব যিসকল ব্যক্তি বা যিসকল লোকে ফাৰ্ষ্ট টাইম মানে কি এজ এ ফ্লাইটত যাব মানে যাত্ৰা কৰিব। চ' সেইসকলৰ কাৰণে এই ভিডিঅ'টো বহুত মানে হেল্পফুল হ'ব, আৰু লগতে তেওঁলোকলৈ মই কওঁ যে তেখেতসকলে মোৰ ভিডিঅ'টো গোটেই চাব, যাতে তেওঁলোকে গম পাব যে এই ভিডিঅ'টো চালে তেখেতসকলে এয়াৰপৰ্টত কেনেকৈ এণ্ট্ৰি কৰিব লাগে, কি লাগে কি নালাগে, গোটেই মানে মই ডিটেইলছখিনি দিম বা হেৰিখিনি দিম। চ' বলক ভিডিঅ'টো এইখনে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুৱাহাটী বৰঝাৰত অৱস্থিত। আপুনি জালুকবাৰীৰ পৰাই ঠিক 13 কিলোমিটাৰ ডিষ্টেঞ্চত এই এয়াৰপৰ্টখন অৱস্থিত। চ' মই আপোনালোকক ভিতৰলৈ লৈ যাম আৰু ষ্টেপ বাই ষ্টেপ বস্তুবিলাক কৈ যাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। যেতিয়া আপুনি এয়াৰপৰ্টত আহিব তেতিয়া আপোনাৰ লগত টিকেটত লিখা থাকিব যে আপোনাৰ গেট নাম্বাৰ কিমান, D1 নে D2। আমি এতিয়া যাই আছোঁ বৰ্তমান D2 গেটৰ সৈতে। চ' ইয়াতে এটা পোষ্ট আছে, চেকিং পোষ্ট, মানে ইয়াতে আপোনাৰ টিকেট চেক কৰা হ'ব, লগতে ID প্ৰুফ আৰু আপোনাৰ বৰ্ডিং পাছ, যিটো আপোনাৰ মতলব লগত থাকে। আৰু আপোনালোকৰ সকলো কামখিনি হৈ যোৱাৰ পিছত আপোনাক এলাউ কৰিব ভিতৰলৈ যোৱাৰ লগে লগে। চ' তেনেকৈ ডোৰ খুলি যাব, শ্লাইডিং ডোৰ। চ' আমি প্ৰথমে ভিতৰত সোমাই দেখা পাম ইয়াতে 4-5টামান স্ক্ৰিনিং মেচিন আছে। আগত যে দেখা পাইছে এইকেইটা স্ক্ৰিনিং মেচিন। চ' প্ৰথমে আহিব এটা মানে আননাউন আছে বৰ্তমান, আৰু ছেকেণ্ডত এইফালে আছে স্পাইচজেটৰ স্ক্ৰিনিং মেচিন, লগতে ড্ৰু কেয়াৰ, এইটো স্পাইচজেটৰ। আৰু ইয়াতে আছে এটা এয়াৰ এছিয়া, এইটো হৈছে ভিষ্টাৰা, এইটো হৈছিলে গো এয়াৰৱেজৰ, এইটো হৈছে ভিষ্টাৰা। ইয়াত বৰ্তমান পেচেঞ্জাৰ আহিছে তেওঁলোকৰ লাগেজবিলাক লৈ। চ' এইবিলাকৰ লাগেজবিলাক স্ক্ৰিনিং কৰা হ'ব, মানে লাগেজত কি আছে কি নাই এইবিলাক এজ এ এয়াৰলাইন্সে সেইটো চেক কৰে। মানে ইয়াত কিছুমান বস্তু আপোনালোকে আনিব নোৱাৰি, যিটো হৈছে চাকু বা কোনো ধৰণৰ গ্ৰেনাইট, বম, নাইফ, পিন, মানে চাৰ্প বস্তু কোনো ধৰণৰ আপোনালোকে আনিব নোৱাৰে। এইকেইটা হৈছে এয়াৰলাইন্সৰ কাউণ্টাৰ, মানে ৰিজাৰ্ভেশ্যন কাউণ্টাৰ, ইয়াত মানে ইয়াৰ থ্ৰু দি আপুনি টিকেট ল'ব পাৰিব বা অনলাইন বুক কৰিব পাৰিব, বা এনে কিবা ইছ্যু থাকিলে ইয়াৰে কাউণ্টাৰত আহিলে আপুনি এই কাউণ্টাৰত আপোনাৰ প্ৰব্লেমবোৰ সমাধান কৰিব। চ' এইকেইটা হৈছে কিয়স্ক মেচিন, ইয়াত আপোনাৰ বৰ্ডিং পাছ আপুনি নিজে হাতেৰে ওলাব পাৰি। চ' মই দেখাই দিছোঁ, এইখিনিক ডিপাৰ্চাৰ এৰিয়া বুলি কয়। আপোনালোকৰ লাগেজ স্ক্ৰিনিং কৰা হোৱাৰ পিছত আপোনাক টেগিং কৰি দিব, তাৰপিছত কৈ দিব যে আপুনি ছেকেণ্ড কাউণ্টাৰলৈকে যাওক। এইকেইটা হৈছে ছেকেণ্ড কাউণ্টাৰ, ইয়াতে বৰ্তমান 34 ছেকেণ্ড কাউণ্টাৰ আছে এজ এ গুৱাহাটী LGB এয়াৰপৰ্টত। চ' ছেকেণ্ড কাউণ্টাৰবিলাকত মানে এয়াৰলাইন্স বাই থাকিব, যেনে স্পাইচজেট, এয়াৰ এছিয়া, এয়াৰ ইণ্ডিয়া, ইণ্ডিগো, গো এয়াৰৱেজ। চ' আপোনাৰ যোনটো এয়াৰলাইন্স আপুনি টিকেট ক্ৰয় কৰিছে সেইটো টিকেট মানে কি সেই এয়াৰলাইন্সত গৈ আপুনি ছেকেণ্ড কাউণ্টাৰত যাওক আৰু আপোনাৰ লাগেজটো ৱেইট কৰি সিহঁতক দি দিয়ক। আৰু সিহঁতে যিমান ৱেইট সিহঁতক লাগে, যেনে মেক্সিমাম ৱেইট সিহঁতে 15 কিলো নহ'লে 20 কিলো আণ্ডাৰ মানে কি লৈ লয়, তাতকৈ বেছি হ'লে এক্সট্ৰা চাৰ্জ লয়। চ' সেইখিনি মানে কি ইয়াত জমা কৰিব লাগে আপোনাৰ লাগেজখিনি, তাৰপিছত সিহঁতে ডাইৰেক্টলি মানে ফ্লাইটলৈকে লৈ যায়। আপুনি মানে কোনো ধৰণৰ আপোনাৰ লাগেজটো আপুনি হাতত নিব নালাগে। চ' তেওঁলোকে এনেকৈ লাগেজটো ইয়াতে দি দিয়ে, এনেকৈ যোনটো বেল্ট বুলি কয় এইটোক, বেল্টৰ দ্বাৰা থ্ৰু দি ডাইৰেক্টলি মানে এয়াৰপৰ্টৰ মানে মেইন ফ্লাইটৰ কাষলৈকে গুচি যায়গৈ, আৰু সিহঁতে মানে ডাইৰেক্ট আপোনাৰ যিখন ফ্লাইটত আপুনি ফ্লাই কৰিব সেই ফ্লাইটখনলৈকে এই লাগেজটো লৈ যোৱা হ'ব। লাগেজ জমা দিয়াৰ পিছত আপোনাক এটা গেট নাম্বাৰ দিব, যেনেকৈ 2 নম্বৰৰ পৰা 4 নম্বৰলৈকে বা 6 নম্বৰৰ পৰা 9 নম্বৰলৈকে। চ' আপুনি সেই নম্বৰ থ্ৰু দি আপুনি এনেকৈ আহিব লাগিব। ইয়াতে হ'ব এইখিনি কয় SHA, মানে ছিকিউৰিটি হোল্ড এৰিয়া। ইয়াতে আপোনাক টোটেলি চেক কৰা যাব, আপোনাৰ গোটেই বডি, আপোনাৰ হাতত থকা হেণ্ডবেগ বা বেগ যিখিনি আপুনি লগত থাকে সেইখিনি গোটেই টোটেলি চেক কৰা যাব। লগতে মই এইটো ক'ব বিচাৰিছোঁ যে ভিডিঅ'টো থ্ৰু দি ইয়াতে বৰ্তমান যিহেতু লকডাউন চলি আছে, সম্পূৰ্ণ মানে কি নিয়ম কানুন মানি চলিছে, লগতে যিটো ছ'চিয়েল ডিষ্টেঞ্চ আছে সেইটো মেইনটেইন কৰি মানে কি এয়াৰপৰ্টত কাম চলি আছে। এইখিনিক কয় SHA এৰিয়া, মানে কি ছিকিউৰিটি হোল্ড এৰিয়া। চ' আপুনি ইয়াতে আপোনাৰ যিখিনি মানে কি লগত
লগত মানে কি বেকপেকছ হওক বা যিখিনি বস্তু লগত লৈ আহিছে বা নিব পাৰি সেইখিনি বস্তু টোটেলি স্কেন কৰা যাব, টোটেলি চেক কৰা যাব। যিখিনি এলাও আছে সেইখিনি নিব পাৰিব, যিখিনি এলাও নাই সেইখিনি আপুনি থৈ যাব লাগিব। যেনে আপোনাৰ ছাপ'জ নেইল কাটাৰ, সৰু চোকা যিকোনো অস্ত্ৰ সেইবিলাক আপুনি নিব নোৱাৰে। এইখিনিত এছেঞ্চিয়েলি এইখিনি ভিতৰত এনেকৈ সোমাই আহিলে প্ৰথমে আপুনি ইয়াতে ৱেইট কৰিব লাগে। ইয়াতে গেট নম্বৰ দিয়া থাকে। চ' আপুনি গেট নম্বৰ অনুযায়ী আপোনাৰ ফ্লাইট থাকিব। এনেকৈ ছাপ'জ ইয়াতে লিখা আছে কলকাতা, ফ্লাইট আছে আপোনাৰ 13 মানে 1 বজাত, ফ্লাইটখন কেঞ্চেল হৈছে। নেক্সট ফ্লাইট আছে দিল্লী, এইখন মানে চেকিং চলি আছে, এইখন ফ্লাইট আছে 1:15। চ' এনেকৈ আপুনি আপোনাৰ গেট নম্বৰ অনুযায়ী আপুনি ইয়াত ৱেইট কৰি থাকক। সেইমতে এয়াৰলাইন্সে আপোনাক এনাউন্স কৰিব যে আপোনাৰ ফ্লাইট নম্বৰ ইমান ইমান, কলকাতা টু ছাপ'জ বেংগলৰ বা গুৱাহাটী টু বেংগলৰ, সেইমতে এনাউন্স কৰিব আৰু ইহঁতৰ ইয়াতে বৰ্ডিং পাছ লাগিব। ছাপ'জ এইখন 3 নম্বৰ গেট, ইয়াতে বৰ্ডিং পাছ লাগিব, এনাউন্স কৰি দিয়া যাব প্ৰত্যেকটা পেচেঞ্জাৰক। সেইমতে আপুনি ইয়াতে আপুনি আহি লাইনত থিয় হওক আৰু আপোনাক মানে কি বাছ যোগে, এজ এ এইটো গ্ৰাউণ্ড ফ্ল'ৰ হয়, ইয়াতে বাছ যোগে আপোনাৰ ফ্লাইটলৈকে আপোনাক লৈ যোৱা হ'ব। এইখিনি কয় এপ্ৰন এৰিয়া, মানে ইয়াতে ফ্লাইটবোৰ পাৰ্ক কৰি থয়। আৰু এইটো বস্তু হৈছে এৰ' ব্ৰিজ, যোনটো মানে আপুনি ওপৰৰ মানে ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আপুনি ডাইৰেক্টলি ফ্লাইটত আপুনি চেক ইন কৰিব পাৰে বা চেক আউট কৰিব পাৰে। চ' এইবিলাক হৈছে এইটো ওপৰৰ ফাৰ্ষ্ট ফ্ল'ৰ। ইয়াতে 6 to 9 মানে 6, 7, 8, 9 মানে 4টা ইয়াতে গেট আছে। চ' আপুনি এইটো যেতিয়া আপোনাৰ বৰ্ডিং পাছ লাগিব, যেতিয়া আপুনি ভিতৰত এণ্টাৰ কৰিব, ডাইৰেক্টলি আপুনি এৰ' ব্ৰিজ হৈ আপুনি ডাইৰেক্টলি ফ্লাইটত বহিব পাৰিব যায়। চ' এইটো ফাৰ্ষ্ট ফ্ল'ৰ। ইয়াতে মানে কি এনেকুৱা ৱেইটিং এৰিয়া আছে, কেফে আছে। আপুনি ইয়াত যিমান সময়ত আপোনাৰ ফ্লাইট থাকে, ছাপ'জ আপুনি এনেতো 2 ঘণ্টা আগতে সোমাব লাগিব, যিহেতু ইয়াতে আপুনি ৱেইট কৰিব পাৰে ফ্লাইট আপোনাৰ ষ্টাৰ্ট নোহোৱালৈকে। ইয়াতে বহি আপুনি চাহ কফি বা ৱেইট কৰিব পাৰে। মেইন গেট য'ত মানে কি আপোনাৰ ফ্লাইট টিকেটত মানে কি কোৱা যাব যে আপোনাৰ গেট নম্বৰ থাকিব। চ' ইয়াতে এইখিনিক কয় গেট নম্বৰ। চ' মোৰ পিছফালে আছে 2 নম্বৰ, 3 নম্বৰ, 4, 5 আৰু 6, 7, 8, 9 আছে ওপৰত। চ' আপোনাক মানে কি ইয়াৰ পিছত পিছফালে থাকিব এৰ' ব্ৰিজ, ওপৰত দেখিছেনে মোৰ পিছফালে। চ' ওপৰখিনি ওপৰৰ মানে 6 to 9 তাৰ গেট নম্বৰ মানে মানুহখিনি মানে ওপৰৰ এৰ' ব্ৰিজৰ সৈতে ডাইৰেক্ট ফ্লাইটৰ ভিতৰত সোমাব পাৰিব। আৰু এতিয়া মই যিখিনি জেগাত আছোঁ এইখিনিৰ পৰা মানে কি এয়াৰলাইন্সৰ থ্ৰু মানে যি বাছ থাকে, যেনেকৈ ইণ্ডিগ'ৰ পৰা ইণ্ডিগ' এয়াৰলাইন্সৰ বাছ থাকিব, স্পাইচৰ বাছ থাকিব, সেনেকৈ সেই সিহঁতে বাছবিলাকৰ থ্ৰুদি আপোনাক এয়াৰক্ৰাফ্টলৈকে লৈ যাব, মানে ফ্লাইটলৈ লৈ যাব আৰু ডাইৰেক্ট তাতে যায় আপুনি বহিব পাৰিব আপোনাৰ মানে কি ফ্লাইটত, যিটো ফ্লাইট আপুনি মানে চুজ কৰিছে বা যিখন এয়াৰলাইন্স আপুনি চুজ কৰিছে। চ' মই দেখাই দিছোঁ মানে কি কেনে পিছফালৰ দৃশ্যখিনি কেনে আৰু তো বলক মই এতিয়া আপোনালোকক দেখুৱাম, যেতিয়া আপুনি ছাপ'জ বাহিৰৰ পৰা আপুনি গুৱাহাটী এয়াৰপৰ্টলৈ আহে আৰু তাৰপিছত কি কৰিব লাগে। যেতিয়া আপুনি ফ্লাইটৰ পৰা নামিব, এনেকৈ ওপৰৰ পৰা এৰ' ব্ৰিজ হৈ আপুনি এনেকৈ এস্কেলেটৰ লৈ আপুনি মেইন এৰাইভেল এৰিয়াত আহি পাৰিব। চ' আপুনি এনেকৈ এস্কেলেটৰতে তললৈ নামি আহিলে হ'ল আৰু আপুনি এৰাইভেল এৰিয়াটো এনেকুৱা ধৰণৰ দেখা পাব। আপোনালোকে এৰাইভেল এৰিয়াত সোমোৱাৰ এনেকৈ ওলাৰ পিছত ইয়াৰ পৰা আপুনি লেফ্ট ছাইড ল'ব লাগিব আপোনাৰ লাগেজবোৰৰ কাৰণে। চ' আপোনালোকৰ ছাইডত লেফ্ট ছাইডত থাকিব 3খনকৈ বেল্ট, মানে 3টা বেল্ট থাকিব, য'ত মানে আপোনাৰ লাগেজ পোৱা যাব। চ' ফ্লাইট অনুযায়ী প্ৰত্যেক কোনটো বেল্টত আপোনাৰ লাগেজ আহিব সেইটো অলৰেডি এনাউন্স কৰি জনাই দিয়া যাব। নহ'লে আমাৰ যিখিনি ডিছপ্লে আছে তাত লিখা যাব যে আপোনাৰ ইমান অমুক জেগাৰ পৰা অমুক জেগালৈকে হ'লে, ছাপ'জ কলকাতাৰ পৰা গুৱাহাটীলৈ অহা
ফ্লাইটখন 1 নম্বৰ বা 2 নম্বৰ বা 3 নম্বৰ বেল্টত আপোনাৰ লাগেজ পোৱা যাব বুলি এনাউন্স কৰিব বা স্ক্ৰিনিঙত লিখা হ'ব সেইমতে এইখনক কয় বেল্ট চ' ইয়াতে আপোনালোকৰ লাগেজবিলাক ইয়াতে পাই যাব মানে এইটো বৰ্তমান এতিয়া বন্ধ আছে যিহেতু ফ্লাইট অহা নাই চ' এইখিনি মুভ হৈ থাকে মানে ঘূৰি থাকে আপুনি আপোনালোকৰ লাগেজবিলাক এনে চিৰিয়েল ৱাইজ আহি থাকিব যিটো লাগেজ আপোনাৰ হয় সেইটো লাগেজটো আপুনি উঠাই ল'লে হ'ল তাৰপিছত আপুনি আপোনাৰ লাগেজ লৈ পেলাই এক্সিট ডোৰৰ ফালে এণ্টাৰ কৰিলে হ'ল When you want to get off the darkest ground, the gravity pulls you straight down. Earth from a bird's eye view. You should grow feathers and see this too. When you want to get off the dark. আপোনালোকৰ লাগেজবিলাক লৈ এনেকৈ ইয়াতে ফুটপ্ৰিণ্ট দি থোৱা আছে যিহেতু কৰোণা লকডাউন চব ছ'চিয়েল ডিষ্টেঞ্চটো ধুনীয়াকৈ মেইনটেইন কৰিছে চ' সেইমতে আপুনি লাইন বাই লাইন ষ্টেপ বাই ষ্টেপ আপুনি এনেকৈ লেফ্ট ছাইডে গুচি গ'লে এইফালে এইটো কয় এক্সিট এৰিয়া চ' আপুনি এনেকৈ এক্সিট এৰিয়াৰ ফালে গুচি গ'লেই হ'ল এতিয়া বৰ্তমান আমাৰ এজ এ চব এয়াৰলাইন্সতে মেডিকেল ষ্টাফ থাকে চ' এয়াৰপৰ্টত এনেকৈ সোমাই গ'লে ইয়াতে মেডিকেল ষ্টাফ থাকিব আপুনি কোনটো ডিষ্ট্ৰিক্টত যাব বা কোনটো জেগাত যাব সেইমতে নাম কোৱাৰ পিছত আপোনাক ফৰ্ম দিয়া যাব ফৰ্মখন ফিল আপ কৰি আপোনালোকে এনেকৈ আগফালে আগবাঢ়ি যাব পাৰে এইটো কয় আমাৰ এৰাইভেল এৰিয়া চ' আপুনি এনেকৈ আপোনালোকৰ মেডিকেলৰ কাম যিখিনি কাম থাকে সেইখিনি লৈ পেলাই আপুনি এইফালে গুচি যাব পাৰিব মানে আপোনালোকৰ ঘৰৰ ফালে বা যোনফালে আপুনি যাব বিচাৰে জানিব বিচাৰিছে চ' মোক DM কৰক নহ'লে মোক কমেণ্ট কৰি জনাব ডেফিনেটলি মই যিমানখিনি পাৰোঁ হেল্প কৰিম আৰু লগতে আপোনালোকক জনাব বিচাৰিম চ' আজিলৈকে মানে বাই বাই